টেক্সি গাড়ী লৈ যাম শ্বিলঙত আয়ো দিজি তৈও যাবি যাই পাৱা ওই গেস্তি কাম করছা দেখা না নেকি কি কৰি আছো মই হেই দেখা পায় তো খুদছুং আৰু সাহাবে মোক কৈছি আমাৰ ঘৰত যিমান মানুহ বিয়া খাবা আহিবো ভাত গিলা খাই বোলে এতে হাত ধুবু সেইকাৰণে মোক ইগলা সাফা কৰিব দিছি হয় নেকি দে কৰ কিছুমানে বোলে গাঁও ধুবু এই ৰহিলা কিনো কাপোৰ ধোৱা হোৱা নাই নেকি দে হোৱা নাই ৰৈ ওই গেস্তি তো কাকাই কিবা কামত বিচৰি আছে যাচোন মোক এটা নাযাও বুলি কওঁ দেখা না নেকি মই বিয়াৰ কাম কৰি আছো বিয়াৰ কাম পিছতো কৰবি যা ইটা পিছে কাকাই কিয় বিচৰি আছে একবাৰ সুধি আছোন যাম নহয় ৰচোন ইমান আটা পৰি কুলিহে হয় না ওই গেস্তি তোক যে বিয়াত মানুহগিলাকে কিবা উৎসৰ্গা দিব তইনো কি দিম বুলি ভাবছা সিহঁতক আমাৰ দেখোন ডাবলাটোক মাৰিমে সিনক ঠিকছে কাহি খাবা দিম আকলে ডাবলা খাবা দিলে কেনকে হ'ব তাৰে লগত আৰু কিবা দিবা লাগব কিবা দিব লাগব ওই গেস্তি তই এটা কাম কৰবি তোক যেতিয়া মানুহগিলাকে উৎসৰ্গা দিব তই সিহঁতক থেংক ইউ বুলি কবি থেংক ইউ এই হে হিকলেমান বেয়া ভাষা মই নকওঁ হে গেস্তি এটো বেয়া ভাষা নহয় থেংক ইউ মানে হৈছে ধন্যবাদ ইংৰাজীতে সকলোকে থেংক ইউ বুলি কবি থেংক ইউ বুলি নকলে বস্তুগুলা নিদবো নাকি দিবতো বস্তুগালা দিয়াৰ পিছত কবি থেংক ইউ পিছলে কি হলে কবা লাগবো থেংক ইউ আজিৰ পিছলে কমে মই তেতিয়াহে বিয়াৰ দিনালৈকে শুদ্ধ হ'ব পিছে কি বুলি কবি নো থেংক ইউ নিম সাহাব ভাত লৈ আন বিৰাট ভাত পক লাগছি মোৰ সাহাব তই খাবি নাকি খানুঙে দে তই খা মা কৈছম আজিকালি তই মোক একলা এৰি খাৱা হৈছা কিবা ভাল বস্তু খাইছা নেকি আই ভাল বস্তু খাবে সুধা ভাত খালুং আৰু দে খা ইটো ভাত খা ভোট জলকীয়া নাই এনেকাই খা থেংক ইউ কি কলি থেংক ইউ কি কলি এইটো একো বুজি পোৱা নাই হে তিৰিকা কোনবাই যদি কিবা বস্তু দে থেংক ইউ বুলি ক'বা লাগে ৰুহিলা মেডাম আৰু মিঠা মেডামে কৈছি নহয় সেইকাৰণে মই কোৱা আৰম্ভ কৰিছো বিৰাট ভাল কথা শিকাইছে দে তক ভালে হৈছে দে কোনোবাই এনেকা কিবা দিলি কবি হয় না বিয়াৰ দিনা কলি কিন্তু তামাম ভাল লাগব না ভাল লাগব তো আৰু ভাত খা ক'বা লাগে নেকি মই নিজে নাখাম নেকি হে তেৰে ভাতত পালি ঢালি লৈছ তই দালি আছে দেখাই পাওঁ নাচলো ভালকে খা খামে ভালকে সানি খা খামে ভালকে সানি খা খাইছা না ইটোৰ পে পানী খাবি তই আৰু ইয়াৰ পে ভাত লাগিলে লৈ লবি থেংক ইউ বাৰে থেংক ইউ কবা নালাগে নহয় হ'ব দে খাই তা থেংক ইউ বিয়া লাগিছে হায়ৈ মোৰে মাকে দৰা কইনা বহি আছে চোতালৰ মাজতে নাচো আহা মিলি জুলি মনৰ কোলা হতে নাচ মাতে ঐ নাচ কঁকাল ভাঙি নাচ নাচোৱালী নাচৈ নাচ কঁকাল ভাঙি নাচ কাণত দিছো ওই জিলাপি কি নহল আমাৰ যে কালি বিয়া হ'ব মই একদম বিশ্বাস কৰিব পৰা নাই ইটা আৰু বিশ্বাস নকৰবা লাগা কি কথা আছে মোৰ দেখোন কিবা এটা লাজ লাগব ধৰছি কি লাগছে তোৰ লাজে তোৰ আৰু কি লাজ লাগবা লাগে মোৰহে লাজ লাগবা লাগে মোৰ নিচিনা মানুহ যে বিয়া পাতব পাৰে মই ভাবাই নাছলো কিয় নহয় কিবা মনটো বিশ্বাস হোৱা নাছিল যে ভাবছিলুঙে মই ভবে যদি পাতবা পাৰে মই কি পাতবা নৰিম বুলি আচ্ছা ৰচোন কি কি কৰবা লাগব বা কালি বিয়া প্ৰথমতে কলগছৰ তলত গা ধুবা লাগব হা
কল গাছৰ তলত গা ধুব লাগব অ। মই না তই দুয়োজনে হে মই কল গাছৰ তলত গা নুধুম তোৰ কাৰণে পাকৰি গাছৰ তলত গা ধুম মই ধেত তেৰি তই এটা মস্ত বেঙা পাখিৰি গছৰ তলত গা ধুলে নহব কল গছৰ তলত ধুব লাগব অ বেলেগ গাছৰ নৰে নৰে আৰু কি কৰিব লাগব বা আৰু আংঠি পিন্ধাব লাগব আংঠি অ। ক'ত পিন্ধাব লাগব হাতত হাতত কিয় পিন্ধাম দৰকাৰ হ'লে ভৰিত পিন্ধাম মই ধেত তেৰি ভৰিত পিন্ধালে নহব হাতত পিন্ধাব লাগব হয় নেকি মা কচোন বহুত নিয়ম না এইবাৰ যদি নিয়মকেইটা কৰি ভাল লাগে মই আৰু একবাৰ পিছত বিয়া পাতিম তই আৰু একবাৰ বিয়া কৰাবি হে ৰহে ধেমালি কৰিছোন তাকো বুজি নাপাই ঠক না মাৰি দিম কথা ইগিলা ধেমালি চেমালি কিন্তু মোৰ ভাল নালাগে ও জিলাপি আমাৰ কিন্তু ঘৰত কিন্তু তামাম বস্তু কিনছি তোৰ কাৰণে মেখেলা একযোৰা কিনছি হয় নেকি অ। আমাৰো বাবাই কালি বজাৰৰ পৰা সোফা আনছে আলমাৰি আনছে চেয়াৰ আনছে আৰু বিছনা আনছে বিছনা অ। বিছনা আৰু কি আনবা লাগে মোৰ দেখোন এখন আছে ধেত তেৰি দিবা লাগে ইগিলা তুই নাজানা এখন তুই ঘৰত যা বহুত দেৰি হৈছে দাদাও ঘৰতে আছে আৰু এটা কথা কালি তো আমি বিয়াত লগ পামে অ। তই ঘৰত যা বেছি দেৰি নকৰবি অ। মই যাম যা কালি মা কচোন বিছনা আৰু কিয় কিনলা মোৰ দেখোন এখন আছে ইমান পুৰণা চিগুন কাঠৰ সিখনতে শুব পাৰব দৰকাৰ হ'লে ময়ে মাটিৰ শুম শুবতে দিছি যদি থৈ দিব লাগব কালি বিয়া 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 টিপ ঐ গস্তিক এ ৰঙেলি ও বাবা তাড়াতাড়ি কৰ অ ইফালে জিলাপিৰ ঘৰতো বিয়া নহয় অ। জিলাপিৰ মামাকৰ ঘৰতহে বিয়া হ'ব তাতে তাতে বহুত দেৰি লাগব নহয় তাকেতো। তাড়াতাড়ি ওলা ওলাইছোন দে এই মানুহবিলাক আহিছে আইছি না বহিবা দিছা না বাবা চব বৈঠা দিছো অ হ'ব দে হুই মেম সাহেব হা ইটো ভাল লাগব না অ ভাল লাগব দে ইটো মূৰত পিন্ধিলো তই হা? ওলা হয় নাই তোৰ বেছি গুদম কেইটাহে মাৰব লাগে অ সোনকাল কৰ আমি সোনকালে যাব লাগিব না মোৰ কিন্তু বিয়া পাতছোন যদিও মোৰ মনটো ভাল লগা নাই কিয় নহয় তনে বেংক পাৰ্টিকে ঠিক নকৰলি ই চাহাব গৈছিল তো বেন পাৰ্টিৰ ওচৰত কিন্তু সিহঁতৰ বোলে কৰবাত বেলেগত বুকিং হৈ আছে সেইকাৰণে এটা কাম কৰিম দে কি? তোৰ বিয়াৰ পিছতে একদিন বেন পাৰ্টি আনি ঘৰতে বজাম দে এনাই বুজা পাতিব লাগিব অ কিন্তু হ'ব দে মই নাচিম আজি মই নাচিম বুলি ভাবছিলো নাচপই নাপাম একো নহয় দে আৰু কিবা ৰুলাৰ গাড়ী নেকি ঠিক কৰিছিলো তাকো নানলি তন্দে এ হ'ব দে ঠেলা গাড়ীতে আনিম দে ইতা আৰু খং কৰিবা নালাগে যা ভালকে ওলা আৰু ইমান যে বিয়া লাগছি ডালিমি মেম সাহেব ঘৰত নাই সি থাকলে কিন্তু গা ডাঙৰ হলি এনকেনকে নাচলা হয় সি নাচাত ভাল আছিল সেইটোতো হয় এ তাইৰ বেমাৰ সেইকাৰণে নাহিল একো টেনচন ল'ব নালাগে হা হ'ব দে অ। একদিন গোটাকেইটা ডেক লুকে কেনে তামাম নাচিম অ নাচব লাগব ঐ ৰহিলা ইহঁতে ওলাইছি নে নাই মিঠে ইহঁতে কি কৰিবা আছে মাত, মাত, সোনকালে মাত। ওলাকি যা কিবা তাড়াতাড়ি ঘূৰি মাত। আছে মুখত কিবা ৰঙা ৰঙা গিলে লুকে নহয় সেইকাৰণে দেৰি হয় হিন্দ এ হ'ব দে চিন্তা কৰিব নালাগে অ ভাল লাগছে না মনটো লাগছি যাং পিছে অ, যো, ঐ যো। মেম সাহেব অ গেছোন যা এ ৰঙেলি আহি থাক আমি যাওঁ কিয় সোমাই থাকিব লাগে আহ, ঘৰত আৰু গেছি। ই? অ ভাই আমি ওলছো দে ওলাইছা না দে দে পিছে ঐ ৰহিলা চাচোন মোক কেনেকা দেখা হৈছে এই ভাল লাগছি জৱাই ই ভালে দেখা হৈছে সোনকাল কৰ মানুহগিলা গেলে না যো ৰহিলা সোনকালে অলপ ঐ মেম সাহেব হা মই ঘৰত সোমাইছিলো ৰ যাই থাকচোন যাই থাক যা 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 ইবা আৰু কিয় অহা নাই এই ৰহে, ৰহে, একেলগে যাওঁ। অ যা 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 এ তই নাহাগিয়ে আকৌ তই যা একেলগে যাওঁ তই যা সাহেব ক'তনো ই চাহাব আগত গেছি মানুহগিলা লৈ গেছি না মা কৈছো মিনে খাতৰা বস্তু ময়ে তোৰা মোকে এৰি থৈ গেছি ই চিন্তা কৰিবা নালাগে মই আছো না বল বল লৈ যাম বল 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 যো, কি যো, চিন্তা যো, কৰিব যো। না? বৈবাটি এই লাহে 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 আপুনি ক'ব লাগব আপুনি ক'ৰ পৰা আহিছে আপোনালোক ঘৰৰ পৰা না কি অ, সাহেব ঘৰৰ পৰা ক'ত যাব আহিছে আপুনি কি কৈ এই তোৰ বিয়া কৰিব আহিছে কাৰ ছোৱালী বিয়া কৰিব আপুনি যাৰ কি নহওক আপোনাৰ কি হৈছে আমাৰ সোধাৰ কৰ্তব্য আছে নহয় আমি গাঁৱৰে ওচৰৰ মানুহ দৰাই আমাক প্ৰশ্ন উত্তৰটো দিব লাগিব চবেও জানে আমাৰ সদাবোৰ জীয়েকক লাগে মোক ছোৱালীজনীৰ নাম কি বাৰু ছোৱালীজনীৰ নামটো জিলাপি জিলাপি আৰু আগে পাছে কিবা তেওঁৰ হেৰি নাই নেকি হা আকাৰ ইকাৰ একো নাই নেকি অকল জিলাপিয়ে নেকি নামটো আকাৰ ইকাৰ একো নাই দাড়ি কোমাই একবাৰ কৈছিলো তামাক মাৰছি মোক অ তেওঁৰ গাঁওখনৰ নাম কি গম নাপাং কি আছিলে থেপা গাঁও থেপা গাঁও যাবা দিবি না ইমান প্ৰশ্ন কিয় সুধি আছে আপুনি আহোঁতে মাটিৰ ওপৰেদি আহিছে নে তলেদি আহিছে এ মোক উঠাই লৈ আছে কিহত আহিছে আপুনি
কুলাত কলাত আহিছে জিলেপি আছে না ঘৰত জিলেপি আছে এই ভোটাখনটোত অলপ সন্মান কৰিব লাগিছিল আপোনাৰ নিজৰ ইচ্ছাৰে কিবা এটা দিয়ক পইচা নাই নহয় টেনটন চাৰ কৰি দিছোন পইচা মানে পইচা দিব লাগিব ৰ'ব কিমান দিব লাগিব এই কিবা এটা দিলেই হ'ল চবতে পইচা লাগে খুচুৰা আৰু পইচা দিলে হ'ব না হ'ব কিবা এটা 1000 টকাকে দি দিওঁ আৰু নে কি দে দে তোৰ হাতেৰে দে হৈছেনে এতিয়া ব'ল, উঠাই লওঁ ব'ল, বঢ়িয়াকৈ এতিয়া লৈ ল'ব ব'লা পাৰিম না? ব'লা পাৰিম, ভিতৰলৈ ব'লা আহক 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 ঐ মৰমৰ সুঞ্জনী মোৰ শুব লাগিব নাকি ইয়াতে সোমাব দিয়া নাই বহি বাঢ়িছে অ' মেলো ভাত খাইছে না নাই খাবাই পোৱা নাই ৰ ইয়ে হৰি কিয় হলা আছানা অ' বিয়া হৈছি বোলে আজি অ' এটা প্ৰেজেণ্ট আনছোং মই ঠিতৰে প্ৰেজেণ্টটো কোনোবাই নিলা নেকি চাইছা প্ৰেজেণ্ট এটা আনছিলো ধুনীয়াকে নালাগে দে হ'ব কোনোবাই ঐ। চুৰ কৰি নিছে অ' মেলো তই ভাত খাই যাবি দে কোনফালে আছে ভাত অ' সেইফালে আছে হয় নেকি অ' পিছে যাং দে মই তামোলকে খাই খা লওঁ তহঁতে আঞ্জা কুটছা হয় 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 বিৰাট ভাল কৰছা এই ভালকে কাটবি দেই হ'ব হ'ব ভালকে কাটিলিহে আঞ্জাটো ভাল হয় হয়, খাবা হয়। আৰু পৰিষ্কাৰকে ধুবি এই অকণ চাহ হ'লনে নাই চাহ হৈছে ভালকে বনাবি দেই একদম পুৰা বঢ়িয়াকে বনাইছো চাহত কিন্তু গাখীৰ চাহপাত আৰু চেনি ভালকে দিবি হ'ব হ'ব মিঠা হ'ব লাগব অঁ আৰু তহঁতে ভালকে কামখিনি কৰবি হয় চব্জিখান ভাল হ'ব লাগব মানুহে ভাত খাই ক'বা লাগব হয় 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 গেষ্টিকৰ বিয়াৰ খানা খাই বিৰাট ভাল লাগছে বিৰাট সোৱাদ হৈছে হা হয় 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 জেলেবি গো ভালো আছো বা কোনটা কইনা চিনলি যায় না